दिनै बिटिआर खुंथाया बारग' एनडिएफबिनि सोद्रोमाफोरनो गावसुंथाफिन चेक राननानै होदों। क'क्राझारनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव गासै सा 590 बारग' एनडिएफबिनि सोद्रोमाफोरनो 4 लाख रांनि गावसुंथाफिन चेकखौ राननानै होदों। मख'नो गोनांदि थांनाय 2020 मायथाइनि 24 जानुवारि खालि भारत सरकार, आसाम सरकार आरो बर' सोमावसारारि हान्जानि गेजेराव थामथि खेब गोरोबथा जादोंमोन। बेनो जादों बिटिआर गोजोन गोरोबथा। बे गोरोबथायाव बर' हारिनि जौगानायनि थाखाय माखासे खामानिफोरखौ मावफुंनानै होनो रादाय होदों मिरु सरकार आरो आसाम सरकारा। बे रादाय बिलाइयाव बारग' एनडिएफबिनि सोद्रोमाफोरनि थाखायबो गावखौ गायसनफिननो हानायनि थाखाय राहा खालामनानै होनो थाखायबो खोथा होदों सरकारा। आरो बे रादायखौ दिनै बिटिआर खुंथाय सरकारा मावफुंनानै होगासिनो दङ। नंगौ, दासिमाव 4793 बारग' एनडिएफबिनि सोद्रोमाफोरनो 4 लाखनि रिहेबिलिटेशन चेकखौ राननानै होबाय। बेबादिनो दिनैबो गासै सा 590 बारग' एनडिएफबिनि सोद्रोमाफोरनो 4 लाखनि गावसुंथाफिन चेकखौ राननानै होबावदों बिटिआर सरकारा। नंगौ, आसामनि दाब दाब जिल्लानि बारग' एनडिएफबिनि सोद्रोमाफोरनो 4 लाखनि गावसुंथाफिन चेकखौ राननानै होबावदों बिटिआर सरकारा। फारियै क'क्राझार, चिरां, बाक्सा, तामुलपुर, अदालगुरि, बिश्वनाथ, सनितपुर, कामरुप, गलाघाट, धेमाजि, गवालपारा, कार्बि आंलं, लखिमपुर, मरिगाव, बङाइगाव आरो नलबारि जिल्लानि अनगायैबो नागालेण्ड रायजो जथायै गासै 590 बारग' एनडिएफबिफोरनो चेकखौ राननानै होदों बिटिआर सरकारा। दिनैनि बे चेक राननाय हाबाफारियावनो बिटिआरनि गाहाय खुंगिरि प्रमद बर'जों लोगोसे केबिनेट मन्त्रि उरखावगोरा ब्रह्म, रायजोसभानि एमपि रोनगोरा नार्जारि, लकसभानि एमपि जयन्त बसुमतारी, एमएलए लरेन्स इस्लारि, इएम रन्जित बसुमतारी आरो इएम सायखं बसुमतारीजों लोगोसे आसामनि एडिजिपि हिरेन नाथ आरो आइजिपि बिबेक राजा बाहागो लादों। बे हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ माखासे गोनां बाथ्राफोरखौ बुंथिदों। আজি এনডিএফবিৰ যিসকল নেতা আৰু কেডাৰসকল ৰিহেবিলিটেশ্যন পেকেজৰ অন্তৰ্ভুক্ত হোৱা নাছিলে সেইসকলক আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে অসমৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, অসমৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰাজ্য সভাৰ সাংসদ ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, এপছু প্ৰেচিডেণ্ট দীপেন বড়ো ডাঙৰীয়া আৰু প্ৰাক্তন এনডিএফবিৰ আমাৰ যিসকল ইএম হৈ আছে সকলোৰে উপস্থিত আজি চেক বিতৰণ কৰা হৈছে 4 লাখ টকাৰ। আৰু ইয়াৰ পিছত আৰু বহুত বেছি কেডাৰসকলৰ আৰু লিষ্ট নাই। কেইটামান লিষ্ট অলপ নাম ভুল হোৱাৰ কাৰণে পিছত দিয়া হ'ব, কিন্তু আজি 590 জনক দিয়া হৈছে আৰু প্ৰায় অলমষ্ট 99% চেক হৈ গ'ল। 1% আছে, সেইটো এনি টাইম চেক আছে ৰেডি, খালি নাম ভুল হোৱাৰ কাৰণে অলপ ৰৈ গৈছে। গতিকে আজিৰ দিনত মই যিসকলে সংগ্ৰাম কৰি শ্বহীদ হ'ল সেইসকলক শ্ৰদ্ধা জনাইছোঁ আৰু যিসকলে আজি জীয়াই আছে সেইসকলে যিসকলে এক্স গ্ৰেচিয়া ৰিহেবিলিটেশ্যন পালে তেখেতসকলে যাতে নিজৰ পৰিয়ালটো ভালকৈ চায় আৰু সংঘৰ্ষ আৰু নিৰ্মাণ এই দুটা বাক্য লৈ পেলাই আমি সংগ্ৰামলৈ ওলাওঁ। এটা পিৰিয়ডলৈকে আমি সংঘৰ্ষ কৰি থাকোঁ, কিন্তু সংঘৰ্ষটো যেতিয়া শেষ হয় আমি নিৰ্মাণ কৰিব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ, কাৰণ তেখেতৰ নেতৃত্বত অসমৰ যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে সেইসকলে আজি সকলো মূল খুঁটিলৈ আহিল আৰু যিসকলে মূল খুঁটিত আহিছে প্ৰত্যেকজনকে তেখেতে ভাল জীৱন যাপন কৰিব পৰা, সুৰক্ষিত এটা জীৱন যাপন কৰিব পৰা আৰু নিজৰ পৰিয়ালৰ লগত খুব ভালকৈ যাতে থাকিব পাৰে, পৰিয়ালটো আগুৱাই লৈ যাব পাৰে, এই গোটেই দিশটো চাই পেলাই তেখেতে সকলো দিশৰ পৰা সহায় কৰি আছে। এটা হ'ল চুক্তি ৰূপায়ণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমাৰ চুক্তিৰ দফাবিলাক ৰূপায়ণ হৈ আছে। এতিয়া আমি ৰখি আছোঁ যে 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে বাকীখিনি ক্লজ আমাৰ ইমপ্লিমেণ্ট হৈ যাব। মেজৰ ক্লজবিলাকৰ ভিতৰত গাঁও অন্তৰ্ভুক্তি কৰা এই কামটো চলি আছে আৰু বাকী যিখিনি আমাৰ দফা আছিলে কেছ উইথড্ৰ কৰা, বাকী এনডিএফবি ৰিলেটেড যিখিনি আছিলে সেইখিনিও ইমপ্লিমেণ্ট হৈ আছে। গতিকে এই সময়ত এনডিএফবিৰ দাদা ভাইসকলক, নেতৃত্বক, সদস্যসকলক মই অনুৰোধ জনাওঁ, বড়ো জনগোষ্ঠী নিৰ্মাণৰ কাৰণে তেখেতসকলে বহুতে প্ৰাণ আহুতি দিলে আৰু বহুত কষ্ট পাই সংগ্ৰাম কৰিলে। অনাগত দিনত
বিকশিত ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বিকশিত অসম গঢ়াৰ যিটো সপোন আৰু BTC অঞ্চলক শান্তি সম্প্ৰীতি স্থায়ীভাৱে আমি এটা স্থায়ী শান্তি ইয়াতে অটুট ৰাখি পেলাই আমাৰ সমাজখন আগুৱাই নিয়াৰ যিটো এজেণ্ডা ইয়াৰ লগত আমি একেলগে কাম কৰি আগুৱাই যাব লাগিব। देखियाजुलि बाथासिपुर हालामनि रायजो राजाफोरनि थाखाय गोनांथार फोसावथाय। देखियाजुलि बाथासिपुर हालामनि आबि सेन्टार साखाथियाव थानाय बर' बिजोंनि फरायसालि दानसोरां एकाडेमियाव 2025-2026 बोसोरनि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया सोलिगासिनो दङ। बे फरायसालियाव थाखो बिथराइनिफ्राय लानानै थाखो गुसिम मुं थिसननो हागोन। 2020 मायथाइयाव गायसनजानाय बे दानसोरां एकाडेमियाव नोंथांमोनहा नांगौ रोखोमनि फोरोंथायनि खाबुफोरखौ मोननो हागोन, जेरै फराफारि फोरोंनायनि अनगायैबो कम्पिउटार सोलोंनाय, गेलेनाय, आलादा थाखो फोरोंनाय जेरै इंराजि आरो हिन्दी आयदानि सायावबो जर'खायै फोरोंथाय होनाय जायो। बेनि अनगायैबो हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा हस्टेल थानायनिबो खाबु दङ। बेजों लोगोसेनो फरायनायाव उन जानानै थानाय एबा गोसोआव लाखिनो हायै फरायसाफोरखौ आलादायै फोरोंनायनिबो खाबु होनाय जादों। मख'नो गोनांदि बिथराइ थाखोनि मुं थिसननायखौ बेसेन लायालासे थिसननाय जादों। बेनिखायनो गोसो गुदुं दिथागिरि नोंथांमोनहा गाव गावनि गथ'फोरखौ दानसोरां एकाडेमियाव मुं थिसननो गोसो दङब्ला थिसननो हागोन। दानसोरां एकाडेमियाव मुं थिसननो थाखाय नोंथांमोनहा 977074575550 एबा 88764802118 जानबुं अनजिमायाव फोनांजाब खालामनानै सुलाद लानो हागोन।